আসসালামু আলাইকুম বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। তো মই আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ, যদি আপুনি আপোনাৰ ফেচবুক পাছৱৰ্ড অথবা আপোনাৰ ইনষ্টাগ্ৰাম পাছৱৰ্ড আপুনি পাহৰি গৈছে, কোনো পদ্ধতিতে আপুনি সংগ্ৰহ কৰিব পৰা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো মাত্ৰ আপোনাৰ বাবে। তো যদি আপুনি আপোনাৰ ফেচবুকৰ পাছৱৰ্ডটো পাহৰি গৈছে, তেতিয়াহ'লে আপুনি আপোনাৰ স্মাৰ্টফোনৰ প্ৰথমত আপুনি ছেটিংছত যাব। তো ছেটিংছত যোৱাৰ পিছত আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে লেখা আছে চাব গুগলত ক্লিক কৰিব। গুগলত ক্লিক কৰাৰ পিছত অলপ সময় আপুনি ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপুনি চাব এনেকুৱা এটা ইণ্টাৰফেচ আহিছে। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত এইফালে তলফালে চাব নিয়াৰ বাই শ্বেয়াৰ ফাইণ্ড মাই ডিভাইচ অৰ তলত আছে পাছৱৰ্ড মেনেজাৰ। আপুনি জাষ্ট পাছৱৰ্ড মেনেজাৰত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে দেখা পাব আপুনি আপোনাৰ এইটো জিমেইলত যিমানকেইটা আপোনাৰ একাউণ্ট আপুনি ক্ৰিয়েট কৰিছে সবকেইটা একাউণ্টৰে পাছৱৰ্ড আপুনি ইয়াতে চাব পাৰিব। তো ধৰক মোৰ আপষ্টকৰ মই পাছৱৰ্ড চাম। এতিয়া মোৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে চাই আছে আপোনাৰ স্ক্ৰীন লকটো আপুনি ইয়াতে দিব লাগিব। আপুনি স্ক্ৰীন লকটো দিয়াৰ পিছত ইয়াতে আপুনি চাব পাৰিব মোৰ দুটা একাউণ্ট আছিল, তো দুটাৰে ইয়াতে দেখাই আছে। তো আপোনাৰ এতিয়া যদি আপুনি পাছৱৰ্ডটো চাব বিচাৰে তেতিয়াহ'লে আপুনি এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাই আছে আপুনি পাৰিব মোৰ দুটা একাউণ্ট পাছৱৰ্ডটো শ্ব' কৰি আছে, দেখাই আছে। তো বন্ধুসকল, আপোনালোকে এনেকৈ যদি আপুনি পাছৱৰ্ডটো চাব বিচাৰে তেতিয়াহ'লে আপুনি যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগে ক্লিক কৰাৰ পিছত তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰি মোৰ এই চেনেলটো শ্ব' কৰি আছে। ধন্যবাদ। তো বন্ধু